মোৰ অন্যটা ভিডিঅ' লৈ মই এই চেনেলটিৰ জৰিয়তে আপোনালোকৰ মাজত বিউটিৰ লগত জড়িত কিছুমান ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু যিসকলে ভাল পায় ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান গৰম দিনত ব্যৱহাৰ কৰিব পৰা আৰু যাৰ স্কিন অইলি বা পিম্পলছৰ প্ৰব্লেম হয় তেখেতসকলৰ কাৰণে কেইটামান ফেচ ৱাছৰ ৰিভিউ আৰু লগতে লৈ আহিছোঁ ঘৰৰ বস্তুৰ দ্বাৰা কেনেদৰে মুখখন পৰিষ্কাৰ কৰি ৰাখিব পাৰিব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গৰম দিনত আমাৰ কি হয় সকলোৰে স্কিন প্ৰায় স্কিনটো খুবেই বেছি অইলি হৈ যায় তো ভাবা হয় কোনটো ফেচ ৱাছ ইউজ কৰিম কোনটো ফেচ ৱাছ ইউজ কৰিলে মোৰ স্কিনত পিম্পলছৰ প্ৰব্লেম নহ'ব তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো লাভদায়ক হ'ব প্ৰথমে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বায়'টিকৰ অইল কণ্ট্ৰল ফেচ ৱাছ এইটো পাইনাপলৰ ফেচ ৱাছ হয় বায়'টিকৰ 50 ml দাম লৈছে 50 ml 65 লৈছে এইটো একচুৱেলি আমি যাৰ স্কিন অইলি বা পিম্পলছৰ প্ৰব্লেম হয় তেখেতসকলে সদায় জেল বেছ বা ফাৰ্মিং কৰা ফেচ ৱাছ ইউজ কৰিব লাগে ইয়াৰ মাজত ফাৰ্মিংটো আছে আৰু এইটো ব্যৱহাৰ অলপমান প্ৰডাক্ট ব্যৱহাৰ কৰিলেই বহুতেই ফেনাই যায় মুখখন আৰু মুখখন লগালগে চাফা হৈ যায় আৰু এইটো ইউজ কৰাৰ পিছতে আপোনালোকে মুখখন অলপ ড্ৰাই অনুভৱ কৰিব সেইকাৰণে তাৰপিছতে মইশ্চাৰাইজাৰ লগাই দিবলৈ এইটো মুখখন খুব বেছি ড্ৰাই কৰে আৰু এইটো ব্যৱহাৰ কৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ছেকেণ্ডতে লৈছোঁ এইটো হৈছে জবিজৰ ফেচ ৱাছ অইল কণ্ট্ৰল ফেচ ৱাছ আৰু এইটো অইলি টু চেনচিটিভ স্কিনৰ লোকসকলে লগাব পাৰিব আৰু ইয়াত 50 ml 95 লৈছে আৰু এইটো জেল বেছ ফেচ ৱাছ আপোনালোকে ব্যৱহাৰ কৰিবলৈ কৰিব পাৰিব আৰু ইয়াত আপোনালোকে ব্যৱহাৰ কৰিলে খুব বেছি এটা ড্ৰাই নহয় এইটো আপোনালোকে নৰ্মেল টু ড্ৰাই স্কিনৰ লোকসকলে ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো অইলি টু চেনচিটিভ লোকসকলে ব্যৱহাৰ কৰিব পাৰিব আৰু থাৰ্ডতে লৈছোঁ মই এইটো আচলতে অফাৰ পাইছিলোঁ 10 ml আছে যাৰ পিম্পলছৰ প্ৰব্লেম হয় তেখেতসকলে হোৱাইটনিং এণ্ড ব্ৰাইটনিঙৰ ফেচ ৱাছ O3 ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো মোৰ পিম্পলছ হৈ আছিলে তেতিয়া ইউজ কৰিছিলোঁ তেতিয়া পিম্পলছটো কমি গৈছিলে তো পিম্পলছ কমি গৈছিলে নহয় একচুৱেলি পিম্পলছটো নহয় অইলটো কণ্ট্ৰল কৰি ৰাখে ফেচ ৱাছটোৱে সেইকাৰণে আচলতে এইকেইটা ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰি তো এইটো দামটো মই চাই দেখা দিম কিন্তু এইটো মই বহুতেই ভাল পালোঁ অইলি পিম্পলছৰ প্ৰব্লেম হৈ থাকিলে ব্যৱহাৰ কৰিব পাৰিব পিছতে চেটাফিলৰ ফেচ ৱাছ ইউজ কৰিব পাৰিব আপোনালোকে জেণ্টেল স্কিন ক্লিনজাৰ একচুৱেলি লিখা আছে ক্লিনজাৰ বুলি তো এইটো 125 ml আপোনালোকে লৈছে 305 টকা এইটো দামটো অকণ বেছি যাৰ কিন্তু খুবেই বেছি পিম্পলছত ভুগি আছে বহুত দিন ধৰি পিম্পলছৰ সমস্যাত ভুগি আছে তেখেতসকলে নিশ্চয়ভাৱে এইটো ইউজ কৰিব চেটাফিলৰ প্ৰডাক্ট অলপ দাম হয় কিন্তু আপোনালোকৰ এটা আনিলে বহুতেই দিন যাব অকণমান কোৱান্টিটি লৈ পিনে আপোনাৰ মুখখন ভালদৰে চাফা কৰি দিব আৰু পিম্পলছৰ প্ৰব্লেম নহয় আৰু লগতে আপোনাৰ মুখখন বেছি টানিও নধৰে এইটো ইউজ কৰাৰ ফলত তো এইটো ইউজ কৰি চাব বহুত ভাল পাব আপোনালোকে মোৰ বিশ্বাস এইটো ডক্টৰেও পৰামৰ্শ দিয়ে প্ৰডাক্ট ইউজ কৰিবলৈ একচুৱেলি আৰু পিম্পলছৰ প্ৰব্লেম হ'লে এই চেটাফিলটো ইউজ কৰিব পাৰিব সফ্ট হৈ থাকে মুখখন মোৰ পিম্পলছৰ প্ৰব্লেম হৈছে এইটো মই এতিয়া বহুতে ভাল পাইছোঁ এইটো মই পিম্পলছৰ প্ৰব্লেম হ'লে এইটো বিশ্বাস আছে যে এইটো লগাই দিওঁ আৰু ভাল হৈ যায় তো সেইকাৰণে এইটো চেটাফিলৰ প্ৰডাক্ট আপোনালোকে ইউজ কৰিব পাৰিব আৰু এইকেইটা সকলোৰে ভিডিঅ' দি দিলোঁ আৰু এইটো ইউজ কৰিলে মুখখন অলপহে ড্ৰাই হয় চবতকৈ ড্ৰাই নহয় চেটাফিলৰ প্ৰডাক্টটো ইউজ কৰিলে আৰু এটা ফেচ ৱাছ একচুৱেলি ফেচ ৱাছ নহয় মহিলাৰ হাততে এইটো প্ৰডাক্টটো থাকেই কিন্তু ফেচ ৱাছৰ নিচিনাকৈ ব্যৱহাৰ নকৰে একচুৱেলি এইটো হৈছে পতঞ্জলীৰ এল'ভেৰা জেল আৰু এই এল'ভেৰা জেলটো ব্যৱহাৰ কৰিলে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব এইটো মই এদিন ফেচ ৱাছ নাছিলে তো এইটো লগাইছিলোঁ তেতিয়া মুখখন ধুনীয়াকৈ চাফাও হৈ গ'ল আৰু লগতে মুখখনৰ পিম্পলছৰ প্ৰব্লেম নহ'ল আৰু মুখখন ড্ৰাই কৰি নিদিয়ে তো এইটো ফেচ ৱাছৰ দৰে মুখখন ব্যৱহাৰ কৰিব মাছাজ কৰি আচলতে মুখখন পানীৰে দি ধুই দিব এবাৰ আৰু লগাই যাব তেতিয়াহে মোৰ কথা মনত আহিব যে হয় মিছা কৈছোঁ নে সঁচা কৈছোঁ আৰু ঘৰতে কেনেদৰে মুখখন চাফা কৰিব পাৰিব নহয় জানো এইটো হৈছে বেচনৰ লগত আপোনালোকে হয় গোলাপ জল নহয় টোনাৰ নহ'লে বা পানী মিক্স কৰি ভালদৰে ফেচ পেক লগতে লগাব আৰু 2 মিনিট ৰাখি দিব তাৰপিছত মুখখন ভালদৰে গোল গোলকৈ মুচি দিব
এইটো ফেস ওয়াশৰ কাম কৰিলে আৰু আপোনালোকৰ অইলটো কন্ট্ৰোল কৰি দিব তো আপোনালোকে এইটো যদি বাৰে বাৰে ব্যৱহাৰ কৰি থাকে তেতিয়া পিম্পলছও নহয় আৰু মুখখন অইল বিলাক কন্ট্ৰোল হৈ যাব অইল বিলাক এক্সট্ৰা কন্ট্ৰোল হৈ গলে আপোনাৰ পিম্পলছ কেতিয়াও নুঠে আৰু আপোনালোকে এই ফেস ওয়াশটো এবাৰ ব্যৱহাৰ কৰি চাব ফেশনটো ব্যৱহাৰ কৰি চাব লাহে লাহে পিম্পলছৰ প্ৰবলেম একেবাৰে নাইকিয়া হৈ যাব আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব তেতিয়াহে বিশ্বাস হ'ব আজিলে এয়া আছিল মোৰ ফেস ওয়াশৰ ৰিভিউ আগলৈ মই ভাল ভাল আৰু বিউটি টিপস দি থাকিবলৈ চেষ্টা কৰিম ভিডিওবোৰ ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ